হেল্ল' নমস্কাৰ বন্ধু। আজি আমি ফুৰিবলৈ যাই আছোঁ। ক'ত ফুৰিব যাই আছোঁ, কি কৰি আছোঁ, ক'ত ক'ত যাওঁ আপোনালোকক দেখুৱাম। আমি প্ৰথমতে জুইঘোপা ষ্টেচনত আহিলোঁ। ইয়াৰ পৰা আমি গুৱাহাটীলৈ যাম আৰু গুৱাহাটীত যাই কি কি ক'ত ক'ত কি কি কৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকে চাব, চাই থাকক, আহক। বন্ধু আমি এতিয়া ব্ৰিজৰ মাজত আহিলোঁ ব্ৰহ্মপুত্ৰত। ধুনীয়াকৈ ট্ৰেইন দি গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। আমি আজি ক'ত ক'ত যাম আপোনালোকক ভালকৈ দেখুৱাই যাই থাকিম। আমি কামাখ্যা ষ্টেচন পামেই আৰু এই ট্ৰেইন দি গৈ আছোঁ। আপোনালোকক দেখাওঁ, এই ট্ৰেইনখনত যাই আছোঁ। এই ধুনীয়া এটা নজৰা, দীপৰ বিল পাৰ হৈ আছোঁ। আমি বৰ্তমান ট্ৰেইনৰ পৰা নামিলোঁ, কামাখ্যা ষ্টেচন আহি পালোঁ। এতিয়া কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ যাম। আপোনালোকক কামাখ্যা মন্দিৰত যাই দেখুৱাম। ঠিক আছে, চাই থাকিব। আমি সবেই একেলগতে আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিম। আপোনালোকে চাই থাকিব, বলক। মা কামাখ্যা মন্দিৰ দৰ্শন কৰিম। আপোনালোকে এই মন্দিৰত আমি সোমাই গ'লোঁ আৰু মন্দিৰত গৈ কি কি কৰোঁ, কেনেকৈ পূজা পাতি কৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকে চাব। আমি আজি কামাখ্যা মাৰ মন্দিৰত সোমাই আপোনালোকক মন্দিৰত কেনেকুৱাকৈ পূজা কৰোঁ, কেনেকুৱাকৈ কি কৰোঁ আপোনালোকক মন্দিৰটোও দেখুৱাম। লগতে ময়ো দৰ্শন কৰিম, আপোনালোককো দেখুৱাই যাম। আপোনালোকে চাই থাকিব। আমি ইয়াতে আহি পালোঁ, পূজা কৰি আছোঁ এতিয়া। নাৰিকল ফাটাই আছে মোৰ ল'ৰাই। মিলাই দিয়ক, কম হ'লে কম দিয়ক না। এতিয়া আমাৰ মাক দৰ্শন কৰিলোঁ। আমি এতিয়া যাম ইয়াৰ পৰা। আপোনালোকে চাওক, আমি যাই আছোঁ। এতিয়া মন্দিৰৰ পৰা ওলালোঁ, ওলাই গৈ অলপ ফুৰিবলৈ যাই আছোঁ। ৰ'পৱেটত উঠিম। আপোনালোকক ৰ'পৱেটত উঠি কেনেকুৱা লাগে আপোনাক দেখুৱাম। ৰ'পৱেটত উঠি কেনেকুৱা লাগে আপোনালোকক জনাম। আহি পালোঁ, ৰ'পৱেটত উঠিলোঁ। আপোনালোকক ৰ'পৱেটত উঠি জনাই আছোঁ কেনেকুৱা লাগে। বঢ়িয়া লাগছে, বিৰাটেই ভাল লাগছে। ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি ধুনীয়াকৈ গৈ আছোঁ এতিয়া। লগতে উমানন্দ মন্দিৰো পাম। উমানন্দ মন্দিৰটোও ওপৰেদি আমি চাই যাম, আপোনালোকক দেখুৱাম। উমানন্দ মন্দিৰটো ওপৰৰ পৰা কেনেকুৱা লাগে দেখি, বহুতেই ভাল লাগে। ইমান এটা ধুনীয়া নজাৰা, ভাল লাগিছে, বহুতেই ভাল লাগিছে। এই চাওক, আমি যাই আছোঁ, মাজেদি আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ। এইটো চাওক উমানন্দ মন্দিৰ, ওপৰৰ পৰা কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোককো অলপ দেখুৱালোঁ। বন্ধু, আমি ফাইনেলি চব দেখি ঘূৰি ফুৰি গুৱাহাটী ষ্টেচনত আহিলোঁ। এতিয়া আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনিয়ে কৰিব। এতিয়া বাই বাই বন্ধু।